Hello everyone, মই ৰাহুলীন আৰু মোৰ চেনেলটো সকলোকে স্বাগতম জনাইছোঁ আৰু মই আজি আলোচনা কৰিম সমাৰ্থক শব্দৰ বিষয়ে। মই আজি অ আখৰৰ পৰা 15টা মান সমাৰ্থক শব্দ লৈ আনিছোঁ। আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। নম্বৰ অংশীদাৰৰ সমাৰ্থক শব্দ হ'ব অসহযোগী বা উত্তৰাধিকাৰী। 2 নম্বৰটো হৈছে অকথ্যৰ সমাৰ্থক শব্দ হ'ব অশ্লীল আৰু গোপন। 3 নম্বৰ প্ৰশ্ন হৈছে অকৃতজ্ঞ। অকৃতজ্ঞৰ সমাৰ্থক শব্দ হ'ব অগুণকাৰী বা নিমখাৰাম। আমাৰ এতিয়া 4 নম্বৰ প্ৰশ্নটো হৈছে অকৃত্ৰিম। অকৃত্ৰিমৰ সমাৰ্থক শব্দ হ'ব খোলাখুলি বা যথাৰ্থ। আমাৰ 5 নম্বৰ প্ৰশ্নটো হৈছে অক্লেশ। অক্লেশৰ সমাৰ্থক শব্দ হৈছে কষ্টহীন বা স্বাভাৱিক। 6 নম্বৰ প্ৰশ্নটো হৈছে অখ্যাত। অখ্যাতৰ সমাৰ্থক শব্দ হ'ব নগণ্য বা কীৰ্তিহীন। এতিয়া আমাৰ 7 নম্বৰ প্ৰশ্নটো হৈছে অগ্নি। অগ্নিৰ সমাৰ্থক শব্দ হ'ব অভিমানী, জুই বা দহন। অগ্ৰৰ সমাৰ্থক শব্দ হ'ব প্ৰথম বা প্ৰধান। আমাৰ 9 নম্বৰ প্ৰশ্ন হৈছে অচল। অচলৰ সমাৰ্থক শব্দ হ'ব নিস্তব্ধ, সৃষ্টিশীল আৰু জড়। আমাৰ 10 নম্বৰ প্ৰশ্ন হৈছে অজগৰ। অজগৰৰ সমাৰ্থক শব্দ হ'ব ডেকি সাপ বা মহুৰক। 11 নম্বৰটো হৈছে অঞ্জলি। অঞ্জলি এটা ছোৱালীৰ নাম, তাৰ সমাৰ্থক শব্দ হ'ব কৰসুখ বা বৰ্ধাঞ্জলি। এতিয়া 12 নম্বৰ প্ৰশ্নটো হৈছে অসুসুখ। অসুসুখ মানে কণী বা বিষণ। আমাৰ এতিয়া 13 নম্বৰ প্ৰশ্নটো হ'ব অতিথি। অতিথিৰ সমাৰ্থক শব্দ হ'ব আগন্তুক বা গৃহাগত। আমাৰ এতিয়া 14 নম্বৰ প্ৰশ্নটো হৈছে অদম। অদমৰ সমাৰ্থক শব্দ হ'ব নিকৃষ্ট বা পাপিষ্ট। এতিয়া আমাৰ শেষৰ প্ৰশ্নটো 15 নম্বৰ প্ৰশ্নটো হৈছে অনাদৰ। অনাদৰৰ সমাৰ্থক শব্দ হ'ব অৱহেলা বা তিৰস্কাৰ। ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'ত মই লৈ আনিম আ আখৰৰ পৰা 15টা সমাৰ্থক শব্দ। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।